কি খবৰ আপোনালোকৰ? আশা কৰোঁ আটাই ভালে কুশলে আছে। এতিয়া বাজিছে 7টা, মানে গধূলিৰ 7টা, আৰু আজি স্ক্ৰীণ প্ৰিণ্টিঙৰ ট্ৰেইনিং ল'বলৈ আমাৰ ঘৰলৈ কোন আহিল চাওকচোন আহক। দিনৰ ভাগত অকণমান অসুবিধা হয়, যিহেতু মোৰ ক্লাছ থাকে বা তাহাঁতৰো ক্লাছ থাকে, কলেজ থাকে, আৰু ভিডিঅ'টো যাতে শেষলৈকে চাই আশা থাকিল। এখন স্কাৰ্ফ এখন হয়, স্কাৰ্ফখনত কৰিছে প্ৰিণ্টিংটো। মই অকণমান স্কিপ কৰি দিছোঁ কাৰণ গোটেই স্কাৰ্ফখন কৰা ভিডিঅ'টো দিবলৈ সম্ভৱ নহয়, মই অকণমান স্কিপ কৰি পেলাই দিছোঁ। এতিয়া কৰিব দিছোঁ স্ক্ৰীণখন চাফা, কাৰণ স্ক্ৰীণখন কেনেদৰে চাফা কৰা হয় সেইটো জনাটো খুবেই দৰকাৰী। মই নিজে কৰা নাই, তাইকে কৰিব দিছোঁ, ভণ্টিজনীকে কৰিব দিছোঁ। তাই এতিয়া স্ক্ৰীণখন চাফা কৰি আছে আৰু মই দেখুৱাইহে দি আছোঁ অকল। কাৰণ স্ক্ৰীণখন চাফা কৰি ৰখাটো, ভালকৈ ৰখাটো অত্যন্ত প্ৰয়োজন।